নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আৰু মোৰো বৰ্তমান ভাল। আজি আবেলিয়ে হ'ল, এতিয়া কিমানমান বাজিছে বাৰু ৰ'ব দেই। এতিয়া সময় হৈছে 3টা বাজিছে। এতিয়া 3টা বজাত ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি আমাৰ ঘৰত ন খোৱা আছে, সেইবাবে আপোনালোকক দেখাওঁ ভাবিলোঁ কেনেকৈনো কি কৰোঁ। আৰু বাহঁত আহি আছে, লগতে পেহীহঁতো আহিব, তাকে সৰু সুৰাকৈ ন খোৱা হ'ব। আৰু আপোনালোকৰ ন খাইছেনে? বহুতে চাগে খাইছে আৰু আমাৰ অকণমান দেৰি হ'ল ন খোৱাটো। আমাৰ বেছি মানে ইমানো বেছি খেতি কৰা নহয়, বহুত ডাঙৰ খেতি কমকৈ কৰা হয়। আৰু খেতি কৰিবলৈ আমাৰ ঘৰত মানে বিশেষকৈ পুৰুষ নাই, মতা মানুহ কোনো নাই, আমি ছোৱালীকেইজনীয়ে আছোঁ। সেইবাবে আমি আধি দিয়াই হ'লেও আৰু নিয়মটোতো কৰিব লাগে, সেইবাবে আজি নিয়মটো কৰি দিব। আইতা আছে যিহেতু ঘৰখনত ডাঙৰ ব্যক্তি হিচাপে। নখোৱা সন্ধিয়াই হ'ব, মানে ৰাতি সাঁজটো একেবাৰে হ'ব। এতিয়ালৈকে বনাবলৈ ষ্টাৰ্ট কৰা নাই। নিচাই হাঁহটো কাটি দিলে। তাৰপাছত মাহঁত এতিয়া বজাৰ কৰি মেলি আহিছেহে। ময়ো ঘৰৰ কাম বন কৰি আজৰি হৈ এতিয়া বাৰাণ্ডাতে বহি আছোঁ। ভাবিলোঁ ভিডিঅ' এটাকে ষ্টাৰ্ট কৰোঁ। আৰু আজি আইটেম কি কি আছে আপোনালোকক দেখাম। নিচাই ঘৰৰ পাছফালে হাঁহ কাটি আছে, বলক আপোনালোকক দেখাওঁ। এইফালে নিচাই হাঁহটো কাটিলে আৰু ব্ৰইলাৰ কাটি আছিলে। এইফালে ভণ্টি হাই কৈ দে, আৰু মোৰ চেনেলটো যে ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছোন সকলো কৈ দিয়ে। এতিয়া কিবা আপোনালোকে ভিডিঅ'বিলাক চাই চাগে আমাৰ বাৰ, আৰু আগলৈও ভালকৈ আৰু ভাল ভাল ভিডিঅ' বনাবলৈ উৎসাহ দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু তেতিয়াহে তাই আৰু ভাল ভাল ভিডিঅ' বনাবলৈ উৎসাহ হ'ব। সিমানেই আৰু গম পাইছেনে গাইজ? আপোনালোক সকলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, ঠিক আছে? আজি আমাৰ মনটো খুব ভাল লাগিছে, কাৰণ বাইদেউহঁতো আহি আছে যে। আৰু বা আহিলে নাজানো কিবা এটা ফূৰ্তি লাগি থাকে মনটো, সেইকাৰণে এতিয়া বহি আছোঁ তাহাঁতলৈ, মানে ৰৈ আছোঁ দেখি আহিব কেতিয়া দেখিম। ইফালে দেখিছে নহয়, সেইটো আমাৰ পদূলিটো। আৰু এতিয়া ৰৈ আছোঁ, আৰু বা পোৱালিটো আহিব যে, সেইকাৰণে বহুত ভাল লাগে। আৰু সৰু ল'ৰা ছোৱালী আমাৰ ঘৰত যিহেতু নাই, সেইবাবে বা পোৱালিটো আহিলে আমি খুব ভাল পাওঁ, তাৰ লগতে ধেমালি কৰিবলৈ, খেলিবলৈ। এইফালে দেখিছে আমাৰ ৰেডি হৈয়ে গ'ল। বাহঁতো পালেহি, চাহ তাহ খাই আমি এইফালে শাক চাক কাটিলে। আপাহঁত আহিলে ওচৰৰ, মানে একেবাৰে ঘৰৰ কেইঘৰে আমি খাই দিছোঁ। আৰু ওচৰৰ মানুহকেইঘৰ লগ লাগি সকলোকে মতা নাই, এনেই আৰু নিয়মটো কৰিছোঁ যিহেতু, সেইবাবে। এইফালে আপাই হাঁহ মাংস বনাই আছে দেই। হাঁহৰ মাংস, কোমোৰা, আলু। ফোনতকৈ ৰিয়েল কালাৰটো বেছি ভাল লাগিছে ন? হাঁহ মাংস আৰু কোমোৰা এইফালে মাছ ফ্ৰাই কৰা হৈছে। আজি নিৰামিষ ভাজি, মাছ, মাটি দালি, মাংস, হাঁহ মাংস, সিমানেই আৰু এয়া ব্ৰইলাৰ। আমি আজি পিছে একো বনোৱা নাই, চব আপাহঁতে বনালে। এয়া দেখিছে হাঁহৰ মাংস, খাবলৈ যে খুব ভাল হৈছিলে, বহুত টেষ্টি হৈছিলে। এইফালে মাটিমাহ, মাটি দালি। আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ। আৰু এইফালে হৈছে মাছ অকণমান গ্ৰেভিকৈ বনাইছিলে। আৰু এইফালে চাওক আপা, লগতে মাজৰ গৰাকী হৈছে মোৰ পেহী আৰু ওচৰৰ আপাহঁত। আৰু এইফালে ভিনদেউ সোনকালে ঘৰলৈ যাবগৈ যিহেতু ভাতটো খাই দিলে। আৰু এয়া আমি সকলোৱে একেলগে বাঢ়ি ধুনীয়াকৈ ভাত সাজ লগ লাগি খালোঁ। আজিলৈ ভিডিঅ'টি মানে আপোনালোকে চাই কেনেকুৱা পালে জনাব। লগতে মোৰ নতুন চেনেলটো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। ৰন কি পালা এইটো? তই বহুত ভাল লাগে নি? এইটো লৈ যাবা নি ঘৰলৈ? লৈ যাবা? বহুত মৰম লাগে ন তোমাৰ? এয়া চাওক, বা পোৱালিটোৱে মানে আমাৰ জিমিৰ পোৱালিকেইটা। আপোনালোকক দেখিছে চাগে, আপোনালোকে মোৰ শ্বৰ্টছবিলাক চাব, তাত আমাৰ জিমিৰ পোৱালিকেইটা দি থৈছোঁ। চকু মেলাই নাই, হ'লেও মানে বা পোৱালিটোৱে যে ফটোত দেখিলে তাৰ পৰা উৎপাত কৰি আছে ঘৰত, বোলে একদম কুকুৰ পোৱালি লাগে। আৰু আহি এইকেইটাই লৈ আছে মানে। আজি ৰাতিপুৱা শুই উঠাৰ পৰা, কালি অহাৰ পৰা মানে পোৱালিকেইটাকে লৈ আছে। ইমানেই ভাল পায় নহয় ই। লৈ যাবা দে এটা, চকু মেলি লওক। এতিয়াতো গাখীৰ খাই আছে নহয়, গম পাইছা? দেখে এইটো গাখীৰ খাব নেপালে। এইটো গাখীৰ খাইছিলে।
অঁ এতিয়া গাখীৰ খাব নাপালে নহ'ব নহয়, গাখীৰ খাব লাগিব, ডাঙৰ হ'ব লাগিব, তেতিয়াহে নিব পাৰিব। খাইছিলে? তুমি নি কি কৰিবা? নি কি কৰিবা? এতিয়া গাখীৰ খাব দিব লাগিব যে, তুমিতো স্কুল যাবাগে। কি হ'ব তেন্তে? হেল্ল', এতিয়া বাৰু মই আজি ভাবিলোঁ বজাৰৰ পৰা অকণমান আহোঁগৈ। তাইতো আহিব নোৱাৰেই, আহিলে সেইকাৰণে আমি দুইজনী এনেকৈ এপাক হ'লেও টাউনলৈ ওলাই যাওঁ। এয়া ঘৰৰ পৰা ওলাই আহিছোঁ, এতিয়া পোৱালিটোক থৈ আহিছোঁ। এইফালে আমি বজাৰ পালোঁহি, সৰু সুৰা বজাৰ কেইটামান আছিল, কৰিলোঁ আৰু ভিডিঅ' কৰা নহ'ল। বিশেষ তেনেকুৱা বজাৰো নাই, আইতাৰ কাৰণে আৰু বেটাৰ কাৰণে কিবা এটা ল'লোঁ আৰু আহিলোঁ দেই। নতুন চেণ্ডেল, মোজা এযোৰ, চুৱেটাৰ, শ্বল আনি দিছোঁ আৰু এটা নতুন চেণ্ডেল পিন্ধি কেনেকুৱা লাগিছে? অঁ